একচুৱেলি এই এনক্ৰোচমেণ্ট প্ৰচেছটো কিছুমান তৃতীয় মই জনাত কিছুমান থাৰ্ড পাৰ্টি ইনষ্টিটিউশ্যনত এইটো হৈ আছে আৰু সেইটোৰ পৰাই কিছুমান পশ্চিম ছাইডৰ পৰা কিছুমান পাব্লিকবোৰ আহি ইয়াত বেদখল কৰিবলৈ ওলাই আছে অনুমানিক ধৰক নৱেম্বৰৰ লাষ্ট উইকৰ পৰা তেওঁলোকে বহুতবাৰ প্ৰচেষ্টা চলাইছিল কিন্তু আমাৰ মানে ফিল্ড ষ্টাফবিলাকৰ অহৰহ পেট্ৰলিং ডিউটিত এইবোৰ ডিটেক্ট হৈছে আৰু আমি ৰেজিষ্টেঞ্চ দিছোঁ তেওঁলোকৰ ওপৰত কিন্তু তেওঁলোকে এদিন দুদিন নহয় মানে সদায় তেওঁলোকে ওলাই আহে কেতিয়াবা 200 কেতিয়াবা 250 লোক একেলগে আহি দা লাঠি কোদাল খুখৰি আদি লৈ মানে তেওঁলোকে জংঘল চাফা কৰিবলৈ আহে আৰু আমাৰ ষ্টাফ যেতিয়া যায় তেওঁলোকক মানে এটেকিং মুডতে থাকে তেওঁলোকে আৰু দে আৰ ভেৰি ভায়োলেণ্ট অলছ' ত' সেই সংক্ৰান্ততে যোৱা 17 তাৰিখে ডিচেম্বৰৰ দিনা মানে এটা ইনচিডেঞ্চ হৈ যায় তাৰ আগদিনা আমি ৰিলায়েবল চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যন পোৱা মতে তেওঁলোকে 16 তাৰিখে ৰাতি আহি তাত টেম্পৰাৰী কেম্প চালিবিলাক কিছুমান পলিথিনৰ চালি আদি বনাই তেওঁলোকে কমচে কম 350 মান মানুহ সোমাই তেওঁলোকে নেক্সট ডে আৰ্লি ইণ্ডিয়া ধৰক 10টামান বজাৰ পৰা জংঘল জুৰিবলৈ আৰম্ভ কৰিবলৈ ওলাইছিলে এতিয়া আমি ইনফৰ্মেশ্যন পালোঁ পাই লগালগ এই ইনফৰ্মেশ্যনটো আমি য'ত য'ত দৰকাৰ অৱগত কৰিলোঁ আৰু মোৰ ডাইৰেকশ্যনত মই ডাইৰেকশ্যন কৰিলোঁ যে অল ৰেঞ্জ অফিচাৰ্ছ স্পেচিয়েলি ঝাৰবাৰী গৌৰাং ৰেঞ্জ উল্টাপানী আৰু প্ৰটেকশ্যনৰ তেওঁলোকে ষ্টাফ লাৰ্জ নাম্বাৰ অফ ষ্টাফ যিমান আছে সকলোকে ডেপুট কৰিবলৈ মই ক'লোঁ যে কৈ জইণ্টলি অপাৰেশ্যনটো চলাওক কিন্তু আমি প্ৰতিৰোধ কৰিব লাগিব তাৰ লগতে আছিল 2টা NGO ভলেণ্টিয়াৰ্ছ তেওঁলোকেও আমাক সহায় কৰিলে লগতে তেওঁলোকৰ এই প্ৰচেষ্টাত আমি শলাগ ল'ব লাগিব কাৰণ তেওঁলোকে ৰাতিপুৱা প্ৰায় 12টাৰ পিছৰ পৰাই তেওঁলোকে চেষ্টা চলাই আছিলে কিন্তু দুষ্কৃতিকাৰী বা বেদখলকাৰীবোৰ যোৱা নাছিল একচুৱেলি তেওঁলোকে ৰিকুৱেষ্টো কৰিছিলে যে আপোনালোকে ওলাই যাওক এইটো মানে নেশ্যনেল পাৰ্ক হয় আৰু এই বস্তুটোতো আমাৰ প্ৰপাৰ্টি নহয় না ৰাজ্যৰ প্ৰপাৰ্টি BTCৰ প্ৰপাৰ্টি হয় এইটো এটা এছেটছ ত' তেওঁলোকক বুজাবলৈ চেষ্টা কৰা হ'ল আৰু ময়ো কৈছিলোঁ যে পৰাপক্ষত যেন কোনো আনৱান্টেড চিটুৱেশ্যনবিলাক ক্ৰিয়েট নহয় কিন্তু আল্টিমেটলি ভাইলেণ্ট বেদখলকাৰীবিলাক আগুৱাই আহিলে আৰু আমাৰ ষ্টাফবোৰক কথা নুশুনি তেওঁলোকে প্ৰায় এটেকিং মুডত আহিলে তেতিয়া আমাৰ ষ্টাফো পিছুৱাব লগা হ'ল আৰু যেতিয়া পিছুৱাব লগা হ'ল তেওঁলোকে নিজৰ প্ৰচেষ্টাৰ বলত মোৰ ডাইৰেকশ্যনত তেওঁলোকে ব্লেংক ফায়াৰো 24 মান কৰিব লগা হৈছে এইদিনা আৰু ফলস্বৰূপে পিছত তেওঁলোকে পিছুৱাই গ'ল দেৰিকৈ আৰু এই কথাটো আমি পুলিচকো জনাইছোঁ পুলিচৰো এটা টীম গৈছিলে বৰ্ডাৰ DSP নেতৃত্বত আৰু তেওঁলোকেও আমাক ষ্টাফসকলক বহুত সহায় কৰিলে সহায় কৰি কোন কোন এৰিয়াত এই মানে এনক্ৰচমেণ্ট হ'বলৈ গৈ আছে এইখিনি এৰিয়াও তেওঁলোকে আইডেণ্টিফাই কৰিলে এইটো যেনে মেইনলি ৰাইট নাম্বাৰ 7 আৰু 8ৰ মাজতেই হয় এই দুটাৰ মাজত হৈ আছিলে ত' তেওঁলোকে যোৱালৈকে কিন্তু আল্টিমেটলি দুষ্কৃতিকাৰীবিলাক ওলাই গৈছিল আৰু আমি আইডেণ্টিফাই কৰি তাৰ মাজতেই এজন আছামীও ধৰা হৈছে আৰু তেওঁক জুডিচিয়েল কাষ্টডিত নেক্সট ডে দিয়া হৈছে 18 তাৰিখে আৰু মেজিষ্ট্ৰেট এনকুৱাৰী এটাও কৰিবলৈ দিয়া হৈছে ত' সেইকাৰণে মই কওঁ যে এটাই মই আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে জনাবলৈ খোজোঁ যে যিবোৰ দুষ্কৃতিকাৰী বা এনক্ৰচাৰ্ছবিলাক আহি চিগনা জহলৰ ওপৰত যোনখিনি ফৰেষ্টৰ মাটি বেদখল কৰিবলৈ ওলাইছে তেওঁলোকক অনুৰোধ জনাওঁ যে এইটো আপোনালোকৰে প্ৰপাৰ্টি হয় এইটো প্ৰপাৰ্টি অফ BTC হয় এটা এছেটছ হয় নেশ্যনেল প্ৰপাৰ্টি হয় ইয়াত যেন কোনো আহি এনেকুৱা বেদখল নকৰে তাৰ বাবে মই অনুৰোধ জনালোঁ আৰু আমিও কিছুমান বস্তু তলে তলে ইনভেষ্টিগেশ্যন টাইপো কৰি আছোঁ যে খবৰ ল'ব কাৰণ দুষ্কৃতিকাৰীয়ে সঁচা কথাটো কেতিয়াও নকয় ধৰা পৰিলে সিহঁতে মিছগাইড কৰিব ওলায় ত' সেইকাৰণে কওঁ যে আমাৰ ফালৰ পৰাও আমি চাই আছোঁ যে অনুসন্ধান কৰি যদি পাওঁ কোনোবা তেওঁক আইন অনুযায়ী ব্যৱস্থা লোৱা হ'ব আৰু বৰ্তমান গভৰ্ণমেণ্টৰ PM ফৰেষ্ট তেওঁকো শলাগ ল'ব লাগিব তেওঁ অহৰহ এইটোৰ ওপৰত আমাৰ পৰা ফিডবেক লৈ আছে
আৰু তেওঁ নিজে প্ৰচেষ্টা নিজৰ ফালৰ পৰা চলাই আছে যেন কেনেকৈ এই বেদখলকাৰী মুক্ত কৰিব পৰা যায় সেই এৰিয়াটো। সেইকাৰণে আমি এতিয়া নেক্সট আমি তাত এটা কেম্প বনাবলৈ গৈ আছোঁ। তাত আমাৰ ষ্টাফ আৰু NGOৰ মেম্বাৰ্ছবিলাক থাকিব। তো ৮০জনমান আমি ভাবিছোঁ সুদূৰ ভৱিষ্যতে আমি এই বেদখল মুক্ত কৰিব পাৰিম। আৰু এইটো এটা জ্বলন্ত প্ৰব্লেম হয় আমাৰ কাৰণে, কাৰণ নতুনকৈ ডিক্লেয়াৰ হোৱা এটা নেশ্যনেল পাৰ্ক, আমাৰ এটা ডাঙৰ এছেটছ BTCৰ কাৰণে, সেইটো ৰক্ষা কৰাটো আমাৰ অতি কৰ্তব্য আৰু সেইটোৱে ভাবোঁ মই। আৰু বিশেষ ক'বলগীয়া নাই মোৰ। একচুৱেলি আগতে আমি মিছক্ৰেঞ্চ হৈছিলোঁ, কেতিয়াবা তেওঁলোকে সঁচা কথাটো নকয়, একচুৱেলি মিছগাইড কৰিব খোজে। কিন্তু এই মিছক্ৰেঞ্চবোৰ বিশেষকৈ পূব ফালৰ পৰা আহিছে, চিৰাঙৰ ফালৰ পৰা আহিছে। কিন্তু তেওঁলোকে ক'ৰ পৰা অৰিজিনেলি আহিছে সেইটো ক'ব নোৱাৰিম আমি এতিয়া। কিন্তু অহাটো তাতে চেল্টাৰ বা তেওঁলোকৰ, আৰু মই এটা কথা কওঁ, তেওঁলোক ভূমিহীন মানুহ নহয়, সকলোৰে ভূমি আছে। কিন্তু এতিয়া কাৰোবাৰ উচতনিত এইটো আহি তেওঁলোকে কৰি আছে এই বস্তুটো, যে মাটি বেদখল কৰিব লাগে, আমি সেইখিনি তাত আমি ঘৰ বাৰী সাজি এটা বস্তি বনাই থাকিম, এনেকুৱা এটা মেণ্টেলিটি লৈ তেওঁলোকে কৰি আছে কাৰোবাৰ উচতনিত। সেইটোৱে। মই এতিয়ালৈকে এনফৰ্চমেণ্টৰ বিষয়ে ৰায়মনাৰ পৰা বিশেষ শুনা নাই। ৰায়মনাটো অলৰেডি, ৰায়মনা এৰিয়াটো অলৰেডি ছেফ জ'নত আছে, কাৰণ ৰায়মনাত বেদখল হোৱাৰ চান্স অলপ কমেই আছে, কাৰণ চিগনাজহলাও জিঅ'গ্ৰাফিকেল কনফিগাৰেশ্যনটো ইটছ কুৱাইট ডিফাৰেণ্ট ফ্ৰম ৰায়মনা। আৰু ৰায়মনাৰ ভিতৰত কোনো ফ্ৰিঞ্জ এৰিয়াতে যিখিনি পাব্লিক আছে, কিন্তু ভিতৰত নাই, আপ টু ইণ্ডো ভূটান বৰ্ডাৰ। কিন্তু আমাৰ হ'ল কি, আমাৰ চিগনাজহলাৰ পিছফালেও ভূটান বৰ্ডাৰৰ ওচৰে পাজৰে ফৰেষ্ট ভিলেজ আছে, পাব্লিক আছে, FRA ভিলেজ আছে, এনক্ৰচাৰ্ছবিলাক আছে। সেইকাৰণে তেওঁলোকৰ তাত এনক্ৰচমেণ্ট হোৱাৰ চান্সেছটো কম। কিমান বিঘা মাটি ছাৰ বেদখল হৈছে? এতিয়ালৈকেতো ধৰক বেদখলটো কৰা নাই, আমি মুক্তই কৰিছোঁ। মানে ধৰক এতিয়া আজি ধৰক 20 বিঘা কৰিলে, কালি এনেকে মানে তেওঁলোকে চাফা কৰিছে একচুৱেলি এৰিয়াটো, কিন্তু বেদখল কৰিব পৰা নাই, দখল কৰিব পৰা নাই এতিয়া। আছামীজনৰ নাম কি আছিল? আছামীজনৰ মই কৈ আছোঁ আপোনাক, তেওঁৰ নামটো মই চাম বড়ো হয়, মই একজেক্ট নামটো পাহৰিলোঁ এতিয়া।